ফাইনেলি ফ্ৰেণ্ডছ পালোহি মানে পথাৰ আৰু পথাৰত চাওক এতিয়া যিহেতু এটা চাইডে ধান কাটি আছে আৰু এটা চাইডে মানে ধুনীয়াকৈ মাকৈ খেতি লগাই থৈ দিছে মাকৈ ইমান ওখ হৈ গ'ল এয়া মাকৈ চাওক আৰু যেতিয়া ইয়াত ফুলিব আকৌ ইয়াত মানে ফুলাৰ পিছত লাগিব তেতিয়া আৰু ধুনীয়া লাগিব চাওক এফালে মাকৈ আৰু ইটো চাইডে ধান চাওক আমাৰ ইয়াত এনেকুৱাই মানে আৰু এইফালে এটা আমাৰ কামাণ্ডো টিমৰ পাৰ্টি মানে খং উঠি গৈছে এইটো আহি আছে কি ভাইজান হা ভাইজান আমি টাইম পাছ কৰা নাইতো কামটো কৰিয়ে আছো না এইফালে আমাৰ ভাইজানে খং উঠিছে এইফালে মানে ধান বান্ধি আছে আৰু এতিয়া আমি গৈ আছো ধান আনিম আৰু লাহে লাহে হ'ব দিয়ক ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মানে দুখীয়া মানুহ বুলি অলপ ছাপোৰ্ট কৰি দিব আৰু যাতে আগুৱাই যাব পাৰোঁ ৰৈ থাকক চাই থাকিব